ভোগালী বিহু হিয়া ভৰা অভিলং জনাই আজি আমি এই সাংস্কৃতিক অনুষ্ঠানটো আগবঢ়াই দিব ওলাইছো। সেয়েহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আজি আমাৰ অনুষ্ঠানটো অতি সুন্দৰকৈ চলাই নিয়াত তেখেতৰ আশীৰ্বাদ হিৰত লৈছো আৰু সমূহ ৰাইজক সহায় সহযোগিতা আমি বিনম্ৰতাৰে কামনা কৰিছো। আজি আমি এই সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধনী কৰিবৰ বাবে আজি এই ভোগালী মেলা অনুষ্ঠানৰ স্বত্বাধিকাৰী মঞ্জিত ডেকাক আমি অনুৰোধ জনাইছো তেখেতৰ যে আঞ্চলিক প্ৰাৰ্থনাৰে আজি অনুষ্ঠানটো আগবঢ়াই নিবলৈ আমি মঞ্জিত ডেকাক অনুৰোধ জনাইছো আৰু লগতে সমূহ ৰাইজৰ সহায় সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছো। ধন্যবাদ। আমাৰ আৰু এটি আনন্দৰ কথা যে আজি সাংস্কৃতিক অনুষ্ঠানটো আমাৰ স্বত্বাধিকাৰী মঞ্জিত ডেকা এটি গীতেৰে অনুষ্ঠানটো শুভ উদ্বোধন কৰিম বুলি আমাক জনাইছে। সেয়েহে তেখেতক আমি এটি সকলোকে হাত চাপৰিৰে উৎসাহ দিবলৈ আমি সমূহ ৰাইজক অনুৰোধ জনাইছো। সকলোৱে তেখেতক এটি হাত চাপৰিৰে উৎসাহ দিয়ে যেন। বহুত বহুত ধন্যবাদ। এয়া আমাৰ মাজত আজি অনুষ্ঠানৰ স্বত্বাধিকাৰী মঞ্জিত ডেকা ডাঙৰীয়া তেখেতক আমি মাইক্ৰফোন দি আগবঢ়াই দিছো আৰু আজি সাংস্কৃতিক অনুষ্ঠানটো সুন্দৰ কৰিবলৈ আমি অনুৰোধ জনাইছো। ধন্যবাদ। মোৰ মৰমৰ অতিকৈ চেনেহৰ মাঘৰ বিহুটি অৰ্থাৎ নৱবৰ্ষ সকলোকে মই হিয়া ভৰা ওলগ যাচিলো। যিহেতু নৱবৰ্ষ মাঘৰ বিহু আহিলে মোৰ মনটো উগল চুগল হৈ যায়, বুকুত ফুৰিয়াই থাকে, বহুত টোপনি নাহে। মই নৱবৰ্ষটো মানে ইমান ভাল পাওঁ, মই মানে আদৰো ধুনীয়াকে ওলাও নালাহে। মই প্ৰতি বছৰ আজিলৈ 22টি বছৰ মোৰ হৈ দিছে আজিলৈ।
আমার দিদি হলাম আপনাদের কাছে চিন্তা চিন্তা কি সকলে গায়